हेलो गुड मर्निंग एंड वेलकम बैक टू माय यूट्यूब चैनल आशा करूँ आपनालोक सकलोरे खबर भाल आज एनो खबर सकलोरे भाल हबई कियनो আজি হৈছে কাতি বিহু तो आपनालोक सकलोके प्रथमे काति बिहु बहुत बहुत शुभेच्छा जनालो एतिया रातिपुवार 9 मान बाजिबले होल आरो মই এতিয়া এফালে যাও মানে অলপমান ফুল বিচাৰিবলে যাও আগতে তো কাতি বিহুত একদম ৰাতিপুৱাই উঠি গৈ ৰাস্তা ফুৰি ফুৰি একদম হেৱালি ফুল বা বেলেগ বেলেগ ফুলবোৰ বুটলি আনো আজিও ভাবিছিলো মই ৰাতিপুৱা সোনকালে উঠি ফুল অলপমান বুটলিমগে ৰাস্তা ফুৰুতে কিন্তু মানে কালি ৰাতি হোৱা অলপমান দেৰি হ'ল মানে 2 মান বাজিলে আসো আজি ৰাতিপুৱা জলদি উঠিবই নোৱাৰিলো সেই কাৰণে এতিয়াই যাও কিন্তু এতিয়া দূৰৈটো ফুল বিচাৰিব যাব নোৱাৰিম কাৰণ এতিয়া ৰ'দে ওলালে এতিয়া কোন ৰ'দৰ ৰাস্তাই ৰাস্তাই ফুল বিচাৰি ফুৰিম সেই কাৰণে ঘৰৰ ওচৰ মানুহৰ ঘৰতে থকা হেয়ালি ফুল তাৰ পৰাই কেপামান লৈ আনো এতিয়া এনো সকে ফুলবোৰ মানে ৰ'দ পাই অকন মৰহিলে বা মানুহে বুটলি লৈ গল তো যিমানকন পাৰো অকনমান লৈ লং আৰু এফালে লৈ লছো এফালে আমাৰ খামচেঙকো লৈ আনিছো বই তাইও অকনমান ফুৰি সাকি যাব আৰু ইমান ৰ'দটো দিছে চাওকচোন নবো নেবলা পালো এডখতে ফুল এজোপা আছিলে মানে এতিয়া তল হৰি আছে না জানো বো দৌৰ দৌৰ আমাৰ ছোৱালী একদম ওলাব পালে বহুত ফূৰ্তি পায় এয়া অকনমান হৰি আছে এয়া এইফালে এয়া বেছিকৈ নাই অকনমান আছে কিন্তু অকনমানে হৈ যাব सागरे ग सारिनी सा 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 सागरे ग सारिनी सा 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 प म प म प ग म ग सा प म प म प ग म प এইফালে এয়া হেৱালি ফুল বুটলি ললো বেছিকৈ নাই পা অকনমানে পাইছো আৰু এঘৰ আছিলে আমাৰ ঘৰ ওচৰে কিন্তু এতিয়া আকৌ নবুটলো একনে হৈ যাব মানে এইফালে এজোপা আমাৰ জবাজোপা আছে নহয় ইয়াৰে জবা ফুল দুপা মানো চিঙি লওঁ ফুল হলেই হল সব ফুলে ধুনিয়া নহয় জানো তাকে জবা ফুলো কেপামান এটা চিঙি লওঁ ইমানকে ফুল দৰকাৰ নাই কেপামান হলেই হল এনেনো ফুলখিনি কেলে চিঙি বেয়া কৰিব লাগে ন লাগি থাকিলে ইমান ধুনিয়া লাগে ইমান ধুনিয়াকে ফুলি আছে এডালে আহিলে দুপাহে হ'ব মা আৰু ভিতৰত বগা ফুল আছে নহয় হৈ যাব এইখিনি ফুলখিনি ভালকৈ থৈ ললো এতিয়া তুলসী ভেটিটো বনাম বাৰু তাৰ আগতে ভাবিছো এই লাইটছখিনি লগাই দিও এইখিনি মই নগাঁৱত থাকুনতে ৰুমতে তেতিয়াই কিনা হয় তাৰপিছত আজি ঘপকৈ মনত পৰিল যে এইখিনি আছে নহয় এইখিনি লগাওছো এতিয়া এনো দিৱালী আহি আছে তো এইখিনি লগাই দিও তুলসী ভেটিটো মানে এইখিনি লগোৱাৰ পিছত বনাম নহলে আকৌ বুকা চুকা চুনতে লেতেৰা হৈ যাব আকৌ সাফ চিকুণ হ'ব লাগিব সেইকাৰণে বোলো এইখিনি লগাই লওঁ তাৰ পিছতহে তুলসী ভেটিটো বনাম আৰু এইখিনি এই গ্ৰিলখনতে লগাই দিও বুলি ভাবিছো নহবা এই টাবখিনি আছে নহয় ইয়াতে পাতৰ লগত লগাই দিম তেতিয়া দেখিবলৈ ভাল লাগিব এফালে এডাল মূৰ লগাই হৈ গ'ল ৰাতি দেখিবলৈ ধুনীয়া লাগিব আৰু তলতে মানে টাবখিনি আছে যে এখানে যেনে তেনে কষ্ট কৰি লগাইছো এফালে এইবোৰ সেই টাবখিনিৰ কাৰণে মানে খুচকাওঁতে দিগদাৰ হ'ল আৰু এতিয়া তুলসী ভেটিটো বনাওঁগে তাৰ পিছত তেনে কাম নাই আৰু তুলসীজোপা আগতে উঘলা হৈ গ'ল মা আৰু অকণমান দেৰিকৈ উঘালিব লাগিছিলে আগতে কিমান ধুনীয়া ধুনীয়া তুলসী ভেটি বনাইছিলোঁ একদম লভ লভ ষ্টাইলৰ তৰা ষ্টাইলৰ হয় না বাৰু লভ তৰা একদম গোল কিবা কিবি ধেৰ ষ্টাইলৰ বনাইছিলোঁ সৰুতে মানে এইটো এটা চখ আৰু কিন্তু এতিয়া নাই এতিয়াও আছে কিন্তু মানে সময় সুবিধা নিমিলে এতিয়া এইটো ধুনীয়াকৈ আমাৰ চিমেণ্টৰ আছিলেই কিন্তু মানে কি হ'ল এইটো ভাঙি গৈছে তো আকৌ নতুন কৰি দিওঁ আগতে আৰু ইয়াত ধুনীয়াকৈ একদম তুলসী ভেটি ডিজাইনৰ তুলসী ভেটি বনাই হেৱালি ফুল যে মা হেৱালি ফুল তাৰপিছত আকৌ হেৰি বেলেগ বেলেগ ফুল এনেকৈ গাঁঠি ৰছী দি এনেকৈ গাঁঠি ইয়াতে তেনেকৈ কুটা 4টামান পুতি ইয়াতে ওলমাই দিওঁ চাগে এইবোৰ চব মুচো চবতে ফুল থওঁ সেইবোৰ দিনে ধুনীয়া আছিলে এতিয়া বিচাৰিলে পাৰি বাৰু তেনেকৈ মানে পাতিবলৈ কিন্তু আগৰ দিনবোৰ নাই আৰু মা হৈ গ'ল লিপি এইজোপা ৰুই দিওঁ নি মা হ'ল যদি তুলসীজোপা ৰুই দিওঁ অলপ উঘলা সময় হ'লেইছে না দেৰি দিবলৈ এইটো আকৌ দেৰি গ'লে আমাৰ এইখন যে খামচেং চোন থাকা
অকণ লেলি গ'লে মায়ে মানে অকণমান আগতে উঘালি দিলে যে ৰুই দিওঁ ন ৰুয়ে দে নহ'লে আকৌ বেয়াই হৈ যাবচোন আমাৰ গাটো সৰু গাটো সৰুকৈ খান্দি একেবাৰে ৰুই দিওঁ তেতিয়া ধুনীয়া হৈ থাকিব এতিয়া ৰুই দে এটা জোখ আয়ো গধূলি সময়ত জুবিটো ওলালে ফুল দি চাকি বন্তি জ্বলাব এইফালে এয়া মোৰ তুলসী ভেটি ধুনীয়াকৈ মচি কচি হৈ গ'ল ৰাতিকৈ যেতিয়া ফুল চুল দি সজাম তেতিয়া ভালকৈ দেখুৱাম আৰু এইফালে ওচৰতে এজোপা চাওক পুৰা ফুল লাগি আছে আই ফুল কটনা ফুল একাল ফুল লাগি আছে ৰাতিকৈ ইয়াৰ পৰাই ছিঙি ধুনীয়াকৈ ইয়াত দিব পাৰিম ডাইৰেক্ট হেল্ল' এইফালে এতিয়া সন্ধিয়াই হৈ গ'ল আৰু চাকি দিবলৈও সময় হৈ গ'ল এয়া মই ধুনীয়াকৈ চাকি যোগাৰ কৰি ল'লোঁ এতিয়া তুলসী ভেটি দিওঁগৈ আৰু এয়া মাও চাকি জ্বলাই আছে ময়ো এতিয়া এইকেইটাও ধুনীয়াকৈ জ্বলাই দি লওঁগৈ মা দিলে सागरे ग सारे नि सा 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 सागरे ग सारे नि सा 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 प म प म प ग म ग सा प म प म प ग म प सागरे ग सारे नि सा 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 सागरे ग सारे नि सा 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 আৰু এইফালে এয়া আমাৰ মা গেটৰ ওচৰত চাকি দিছে ঢুকি পাব নাই মা নাপায় যদি মই যাব লাগিব নেপাবনে পাব অঁ আপুনি সদায় দিয়ে থাকেচোন এইফালে আৰু আমাৰ এজনীও আমাৰ পিছতে আহি গ'ল আবতো নাযাবা দেই এইফালে এগছ দি দিয়ক আৰু এইফালে এগছ দি দিয়ক আৰু এইফালে আমাৰ ভিতৰত এই আঁঠনি যে মই লগাইছিলোঁ সেইটো দেখুৱাই দিওঁচোন এবাৰ এইফালে এয়া ধুনীয়াকৈ লাইটকেইটা এতিয়া ইটো লাইট অফ কৰি দিয়া হ'লে তেতিয়া বেছি ধুনীয়াকৈ ওলালে ক'ত মা ইয়াত দিয়ে নেকি চাকি অঁ আৰু আমাৰ টাবখিনি ইমান ধুনীয়া লাগিছে দেখি মানে একদম পূৰা জংঘল জংঘল হৈ আছে দেখি ভাল লাগিছে এয়া আমাৰ মা আৰু এইজনী পিছফালে খামচেঙক দেখিছেনে মানে খামচেঙে বম ফুটিছে যে ফ কৰিছে দুৱাৰমুখত আৰু এইফালে ইয়া মোৰ তুলসী ভেটিত এতিয়া চাকি তাকি দি হৈ গ'ল এতিয়া মাহ প্ৰসাদ খাওঁগৈ আগতে কাতি বিহুত আমি একদম আমাৰ সৰু থাকোঁতে সৰু লগৰখিনিৰ সৈতে একদম দিনত তুলসী ভেটি চেটি বনাই মেলি তাৰপিছত আকৌ সন্ধিয়াত চাকি জ্বলোৱা টাইমত তুলসী তাত এইবোৰ প্ৰসাদ চসাদ নি প্ৰাৰ্থনা চাৰ্থনা গাওঁ আকৌ ঘৰে ঘৰে যাওঁ ঘৰে ঘৰে মাহঁতে গৈছিলে নাই গৈছিলোঁ প্ৰাৰ্থনা কৰোঁগৈ আকৌ তুলসী ভেটিৰ ওচৰত একদম চবৰ ঘৰৰ পৰা এভাগ এভাগ আনিমেই আৰু আনোৱে তেতিয়া বেছি ভাল লাগিছিলে এতিয়াও বাৰু জেগাই জেগাই তেনেকৈ পাতে কিন্তু আমাৰ এইখিনিতহে মানে আমাৰ আপেলটো ইমান ডাঙৰ আপেল আপেলটো ইমান ডাঙৰ আজিহে দেখিছোঁ ইমান ডাঙৰ আপেল এইফালে এয়া আমাৰ 3টা মানুহে সেইকাৰণে 3খন পাত খামচেঙেটো এনেও নাখায় কিনো প্ৰসাদ খাব তাই পিছে নাৰিকল খাই দেই আমাৰ খামচেঙে নাৰিকল খাই ভাল পায় এতিয়া আমি তিনিওটাই খাই লওঁ মাহ প্ৰসাদ খাই মেলি ল'লোঁ আৰু এনেও মই প্ৰসাদ খাই বহুত বেছি ভাল পাওঁ আৰু এতিয়া ভাবিছোঁ ভিডিঅ'টো ইয়াতেই শেষ কৰি দিওঁ আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে তো আপোনালোকক পুনৰ এটা নতুন ভিডিঅ' লগ পাম আৰু শেষত আপোনালোকলৈ পুনৰবাৰ কাতি বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু ভিডিঅ'টো শেষলৈকে চাবৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ